খাবলৈ অনা কলপুলি পচলা বুলি কয়। সৰুতে কিতাপত পঢ়িছিলোঁ। আজি আমি পচলাৰ তৰকাৰী বনাম। পচলাৰ তৰকাৰী বনাবলৈ আপোনাক লাগিব এটি সৰু কলপুলি। কলপুলিটোক পৰিষ্কাৰ কৰি ধুই মিহিকৈ কুটি ল'ব। যিমান পাৰে মিহিকৈ কুটিব। মিহিকৈ কুটি লৈ হাতেৰে ভালকৈ মঠি ল'ব। পচলা বনাবলৈ আপোনাৰ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, অকণমান মচুৰ দালি তিয়াই ৰাখিব। আদা নহৰুখিনি বটি ল'ব আৰু অকণমান হালধি, খুন্দা জিৰা, খুন্দা ধনিয়া, শুকান জলকীয়াৰ গুড়ি আৰু জালুকৰ গুড়ি। পিঁয়াজখিনি মিহিকৈ কুটি ল'ব। কেঁচা জলকীয়া কেইটাও মিহিকৈ কুটি ল'ব। পচলা বনাবলৈ সচৰাচৰ ব্যৱহাৰ কৰা সামগ্ৰীসমূহেৰে হয়। কেৰাহীখন গৰম কৰি তাত সৰিয়হৰ তেল ঢালি গৰম হ'বলৈ দিওঁ। কাটি ৰখা পিঁয়াজখিনি গৰম তেলত দি ৰঙচুৱা হোৱাকৈ ভাজক। এতিয়া তাত আধা চামুচ হালধি গুড়ি ছটিয়াই দিয়ক। এতিয়া তাত বটি থোৱা আদা নহৰুখিনি ঢালি দিয়ক। অকণমান লৰাই দিয়ক। এতিয়া তাত কাটি থোৱা কেঁচা জলকীয়াখিনি ঢালি দিয়ক। হেতাখনেৰে লৰাই থাকিব আৰু এতিয়া তাত খুন্দা জিৰা গুড়ি, ধনিয়া গুড়ি, শুকান জলকীয়াৰ গুড়ি ছটিয়াই দি ভালকৈ লৰাই। আপোনাৰ মচলা প্ৰস্তুত হৈ গৈছে। এতিয়া তাত কাটি থোৱা পচলাখিনি ঢালি দিয়ক আৰু ভালকৈ লৰাই। কঁঠালৰ দিনত কঁঠাল গুটি কেইটামান থেতেলিয়াই দিলেও পচলা তৰকাৰীটো খাবলৈ সোৱাদ হয়। পচলাত প্ৰচুৰ পৰিমাণে আইৰণ আছে, স্বাস্থ্যৰ কাৰণে বৰ ভাল বুলি কয়। এতিয়া তাত 1 চামুচ নিমখ ছটিয়াই দি ভালকৈ লৰাওক। তিয়াই থোৱা মচুৰ দালিখিনি পচলাৰ লগত মিহলি হোৱাকৈ ভালকৈ লৰাই দিয়ক। এতিয়া ঢাকন দি 5 মিনিটৰ বাবে সিজিব দিয়ক। আপুনি আৰু এটা পাত্ৰত পানী গৰম কৰি ৰাখিব। 5 মিনিটৰ পিছত আপুনি ঢাকনখন উদঙাই তাত অকণমান পানী ছটিয়াই দিব পাৰে। বেছিকৈ নিদিব, পানী অলপ অলপকৈ দি ৰান্ধিলে সোৱাদটো ভাল হয়। পচলাই হজমি শক্তি বৃদ্ধি কৰাতো সহায় কৰে। এতিয়া পুনৰ ঢাকন দি 5 মিনিটৰ বাবে সিজিবলৈ দিয়ক। এতিয়া ঢাকনটো উদঙাই
জালুকৰ গুড়ি অলপ ছটিয়াই সামান্য পানী দি উতলিবলৈ দিয়ক আৰু পচলা তৰকাৰী প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত বাকি আপুনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। এনেকৈ কেতিয়াবা পচলা তৰকাৰী বনাই খাই চাবচোন।